গাইছ স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ পূৰা পাঠশালাত দেৱী মন্দিৰত যাই আছোঁ চাওক পূৰা চাইকেল মাৰি আৰু ভালে পূৰা ভাই আছে আমাৰ লগত আৰু আছে গাইছ দুটামান যাব নেকি নাজানো তাক আমি যাই পূৰা লগ পাইছোঁ এতিয়া আমি যাই গাইছ পূৰা হয় পূৰা যাম চাইকেল মাৰি চাই থাকক সকলোকে পূৰা আমি এইকেইটাই লগে এটি পূৰা এনেকৈ যাই আছোঁ আৰু ওচৰ এটা লগ ভাই আৰু আমি যাই আছোঁ পূৰা পূৰা আমি পালোঁ আৰু দেৱী মন্দিৰ এনেকৈ যাই পূৰা পূৰা গাছ এখনে হ'ল পূৰা গেট আমি আহিম বুলি কৈছিলোঁ যি দেৱী মন্দিৰক পূৰা এতিয়া হেৰি পূৰা আমি এতিয়া সোমাই যাওঁ পূৰা গাছ পূৰা মানুহ এখনে হ'ল গেট বলক আৰু এটা পূৰা মন্দিৰ ইফালে পূৰা গাছ পূৰা খেলা দিছে ইফালে খেলা দিছে গাইছ পূৰা আমি ছাতি জ্বলাই ল'লোঁ এয়াও গাইছ পূৰা এনেকৈ ছাতি জ্বলাই আছে এতিয়া আমি মন্দিৰৰ ভিতৰলৈকে চাই হ'ব কেনে লগা হৈছে ছাতি জ্বলাই ধূপ পূৰা দি দিছোঁ একবাৰ গাইছ যাম মন্দিৰৰ ভিতৰৰ ফালে যাম চাওক আৰু এইটো হ'ল গাইছ পূৰা মন্দিৰ ভিতৰ ভাগৰ পৰা আহি গৈছে আৰু এইটো হ'ল গাইছ পূৰা ভিতৰ ভাগৰ পূৰা মন্দিৰ চাওক কেনেকুৱা লাগিছে আৰু এইফালে পূৰা কি ধুনীয়া মজা লাগিছে চাওক চাৰৰ কাষৰ ফালে পূৰা এটা এনেকুৱা এটা পূৰা কিবা হালন গাইছ আৰু ইফালে আপুনি এইটো যি দেখছি গাইছে তহঁতি পূৰা মাজেদি পানী ওলায় এতিয়া পানী বা কি ওলোৱা নাই আমি নাজানো আৰু এইটো পূৰা মন্দিৰ পূৰা মজা লাগিছে সেৱা এটা কৰি লওঁ সেৱা কৰি পূৰা লগ পাইছোঁ গাইছ নিনজা 300 পাপ কি দেখিলোঁ আজি গাইছ পূৰা বিয়া চলি আছে ইফালে বিয়া চলি আছে দিয়ক গাইছ পূৰা সেৱা চেৱা কৰি ল'লোঁ এতিয়া আমি ভালকৈ দেখাম পূৰা গিলাখান চলি পূৰাতে খেলা খেলি আছে আৰু ইফালেতো মন্দিৰ চাওক পূৰাটো মন্দিৰ তো গাইছ আজি এইখিনি ভিডিঅ' চলিছে ভিডিঅ'টো ভাল লাইক মাৰিছে আছে গোটেইখিনি কৰি দিব আপোনালোকে আজি একে আহিলোঁ আপোনালোকক দেখালোঁ ভাল কৰি দিয়ক বাই বাই।